নমস্কাৰ বন্ধু বান্ধৱীসকল মাই এছামিজ সলিউশন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে যদি মোৰ চেনেলখনত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলখনক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ভাইটি। ভাইটি হ'ল প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ভোগেশ্বৰ বৰুৱা। অৰ্জুন বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন হ'ল ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যন, বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1952 চনত। বন্ধু বান্ধৱীসকল মনত ৰাখিব, বড়ো সাহিত্য সভা 1952 চনত গঠন হৈছিল। নেক্সট কুৱেশ্যন, মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বাক্সা জিলাত। বন্ধু বান্ধৱীসকল মনত ৰাখিব, মানাহ ৰাষ্ট্ৰীয় উদ্যান বাক্সা জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ দিল্লী। বন্ধু বান্ধৱীসকল মনত ৰাখিব, দিল্লীত এছিয়ান গেমছ সৰ্বপ্ৰথম অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, আন্তৰ্জাতিক শ্ৰমিক দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1 মে তাৰিখে। মনত ৰাখিব, 1 মে তাৰিখে আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য দেশ কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 193খন। তো মনত ৰাখিব, বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা 193খন। নেক্সট কুৱেশ্যন, বৰদলৈ ট্ৰফী কিমান চনৰ পৰা আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1952 চনৰ পৰা। মনত ৰাখিব, বৰদলৈ ট্ৰফী 1952 চনৰ পৰা আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ফুটবল। মনত ৰাখিব, বৰদলৈ ট্ৰফী ফুটবল খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, মহাৰাষ্ট্ৰৰ ৰাজধানী কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ মুম্বাই। মুম্বাই হ'ল মহাৰাষ্ট্ৰৰ ৰাজধানী। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যান হ'ল অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।